আসলের বিয়াহান সোনকালে হয়ে যায় সোহা ডাইরেক্ট একদম নবগ্রহ তোর আসলের বিয়াহান সোনকালে হয়ে যায় সোহা তোমার বিয়াত মই পানি বিলাকে যাম সোহা আসল का দুটা দুরা बच्चे हो जाए स्वाहा সম্পৰ্কৰ কাৰণে বহুত ভাল তুই কেনেকে জানা নাই মোক কৈছে এটা কোন পণ্ডিত আছিলে কামাখ্যা পণ্ডিত আৰু তই ক'ত ক'ত ঘূৰছা মই বৰ্তমান মই এনেই চব জাগা গৈছো কিন্তু পেৰাচুট ড্ৰাইভ কৰিব মন আছে হেলিকপ্টাৰৰ পৰা ওপৰৰ পৰা জাপ দিব মন আছে হেলিকপ্টাৰৰ পৰা জাপ দিবি হেলিকপ্টাৰৰ পৰা কেনেকে জাপ দিবি একদম হাত দুখন মেলি ভৰি যদি মেলি তাৰপিছত আধা আহি পোৱাৰ অৱস্থাত পেৰাচুট টান মাৰি তুলি দিম যদি সেইটো টাইমত পেৰাচুটডাল খোলা নাযায় খোলা নাযায় পৰিম আৰু চিধা ওপৰত যাম 5 মিনিট নালাগে যাওঁতে 5 মিনিট কিমান ওপৰত যাবি ডাইৰেক্ট একদম নৱগ্ৰহ নাই চন্দ্ৰগ্ৰহ আৰে ভাস্কৰে কিবা কৈছিল আজিকালি ট্ৰেইনতে উঠিব নাই মই সঁচা নেকি তোক ট্ৰেইনত উঠা সপোনটো মই পূৰণ কৰি দিম ভাই তুই টেনশ্যন নলবি যাম আৰু ৰাহুলৰ ক'ত যা সপোন আছে মোৰতো পৃথিৱীখন গোটাই ঘূৰিবই মন আছে বৰফতো যাই কেনে পুৰা এনেকে বাঘ হৈ যাম ভৰি চৰি লাম্বা হৈ যাম বৰফত যে এনেকে লাড্ডু এটা উঠাম পুৰা একদম খানি নিজৰ মুখত মাৰিম হয়তো গান মাৰিম কি মজা ফিল এটা আহিব অ' মাই গড এনেকুৱা খুচি আৰু নাপাম মই জিন্দগীত নাপাওঁ এইখিনি সপোন আছে এনেকুৱা জাগাত ঘূৰিব যাব মন আছে যাম একদিন নহয় একদিন যাম কিন্তু যেতিয়া যাম তেতিয়া মই জানিম আৰু মোৰ জীৱনত আৰু নাই চব যত যিমান যি ভাবছিলো চব হৈ যায় আমি বৰফত যাই তাৰ ভৰিত ধৰিছো চৰাইটা দিম আছো মই ভৰি মেলি দিম মই পুৰা ভৰি মেলি দিম একফালে আপুনি ধৰিব এখন ভৰি এখন ভৰি মাক কথা কৈছো মই হিচাপে বৰফত থাকো যেন লাগি আছে মই এতিয়াই যাওঁ লাগি আছে বৰফৰ নাম লৈ এতিয়া কি কৰিম কপালত সেই লেখাই নাই যাবা লাগা টাইম আছে বাৰু বয়স এতিয়াও ভালকে হোৱা নাই টাইম আছে আৰু বিয়া চিয়া পতা নাই বিয়া চিয়া পতাৰ পিছত আৰু ক'ত যাব বাৰু কিনি কব আকলা যাবি আৰু কোনোবা যাব বিয়া চিয়া নাপাতাকে যাব লাগিব কিমান হৈছে তোৰ 21 বহুত সৰু ল'ৰাই তোৰ দুধদানি খাব বয়স মই ঘুৰবা যাব বয়স হোৱা নাই চাৰি পাঁচ বছৰ পিছত ঘুৰবা টাইম আছে তোৰ 4-5 বছৰ পিছত হলিতো মোৰ পাল চলিও লগত মই চলিও যাম বুলি কব পাপা মোৰ যাম চলি কব মোৰ মায়াকে কব হাগিছ নাই তাই হাগিছ লৈ এতিয়া মই বুঢ়াই হৈ যাম এইখিনি কলো কি কৈছিলে ই আৰু 4-5 বছৰ পিছত ঘূৰাৰ কথা কৈছে ইয়াৰ বয়স হোৱা নাই নহয় বৰ্তমান কেঁচা হৈ আছে 21 হৈছিহে মই এতিয়া দুজনী হব ইমান দুজনী হ'ব ইমান সৰু বয়সত ইমান ডাঙৰ সপোন দেখছা তই মন আছে মই মানুহটো সৰু বাবু মনটো ডাঙৰ এতিয়া মোৰ বয়স 25 বছৰ হ'ল মই আজিলৈকে শ্বিলং যাই পোৱা নাই আৰু কি ট্ৰেইনত উঠিবা নাই আজি ইমান বছৰ এইটো 25 বছৰ ট্ৰেইনত উঠি পোৱা নাই 18 বছৰৰ পৰা গাড়ীত মানুহ কলি এতিয়া হাঁহিব 18 বছৰৰ পৰা গোটেই অসমখন নাহে মই 18 বছৰৰ পৰাই পুৰা দিল্লী বোম্বাই কলকাতা চব ঘুৰছো 18 বছৰত মই ট্ৰেইনত জইন কৰিছো ট্ৰেইনত জইন কৰাৰ পিছতে মই পুৰা জাগা ঘুৰছো কিন্তু ইমান ফিল অহা নাই ট্ৰেইনত যিমান জাগা ঘুৰছো কিন্তু নিজে যিটো বাইক ৰাইডিং কৰি যাৱা এনজয় সেইটো এনজয় ক'তো নাপাওঁ বাইক এনজয় কৰি যাওঁতে মেইন এনজয় হৈছে এতিয়া যা তাতে চাহ দোকান যাই থাক এনেকুৱা এনজয় একবাৰ পালে মোৰ জীৱনত নালাগে দ্বিতীয়বাৰ নালাগে এতিয়া চলিবলৈ ক'ব পাৰিম বা নাতিহঁতক ক'ব পাৰিম ই বৰফত যোৱাৰ কথা কৈ আছে ধবধবে জুই উঠি বহি আছে নাই জুইত বহাটো এইটো এটা এনজয় মই আহি বহিছো তুমি বহিছ নুদাই বহিছি চবে আহি এবাৰ কথা পাতি আছো কিবা এটা বেলেগ ফিল আহি কিন্তু ঘূৰিব যোৱা ফিলটো আৰু বেলেগ সেইটো ঠাণ্ডা গৰম একো প্ৰভাৱ নকৰে গাত
অলপমান ঠাণ্ডাৰ ভাৱ পৰোঁতে সি তাক জুই ধৰিব লগা হৈছে আৰু সি এই জুইৰ ওচৰতে বহি থাকি বৰফৰ ফিল ক'ত পাবি তই বৰফত থাকিলেহে গম পাবি তই ফিলটো নাই তেতিয়া পাৰিম মই তই এতিয়া ইমান ডাঙৰ জুই একুৰাৰ ওচৰত বহি পিনে বৰফৰ ফিল ক'ত পাবি যাম গাইজ যাম একদিন সফল হ'ম